জৰাসন্ধ যুদ্ধ পদ সিংহ দাৰৰ বাজ ভৈলা যদু হেলাগন চলে চৌদিশে আৱৰি ৰাম নাহি ভয়ভীত মাধৱৰ প্ৰসাদত প্ৰৱেশিলা জৰাসন্ধ সেনাৰ মাজত সাগৰ আমফাল যেন সেনাৰ ঘঞ্চাল ঢাক ঢোলত পলহ বদকুলাহল এৰাম অক্ষম খাত হয় হস্তি ৰথৰ আন্দোল তুমুল হবদে নুশুনিয় মাত বুল কৃষ্ণ কৃষ্ণ এতিয়া কৃষ্ণৰ জৰাসন্ধৰ যুদ্ধ হবলৈ গৈ আছে। কৃষ্ণই মথুৰা নগৰৰ পৰা বাহিৰ ওলাই গৈছে। তাত এখন সিংহদ্বাৰ আছে, সেইখন মুখ্য দ্বাৰ। সেইখনৰ বাহিৰ হলে নগৰৰ বাহিৰ, সিংহদ্বাৰৰ ভিতৰত সোমাই গলে নগৰৰ ভিতৰ। আমাৰ এই গড়গাঁৱতো এখন সিংহদ্বাৰ আছে আহোম ৰজাৰ দিনৰ। সেইখন আমাৰ চুবুৰীয়াসকলে চাই লব পাৰিব সিংহদ্বাৰ। সেই সিংহদ্বাৰ যদি শত্ৰুৱে ভাঙি সোমাই যায় আৰু এতিয়া সেই ৰাজ্যৰ ৰজা পৰাজয় হৈ যায়। সেইকাৰণে সিংহদ্বাৰ সেইটোৱে মানে বিশেষত্ব। গতিকে তেওঁলোকে সেই সিংহদ্বাৰ বাহিৰত গুচি গৈছে, ৰাম আৰু হৰি দুইজন। আৰু তেওঁলোকৰ চাৰিওফালে ঘূৰি পেলাই মানে সেনাসকল গৈছে। এতিয়া ঈশ্বৰ প্ৰভুৰ লগত গৈছে, সেইটোৱে তেওঁলোকৰ আশ্বাস, সেইটোৱে নিৰ্ভয়তা। সেইকাৰণে তেওঁলোকৰ অন্তত একো ভয় ভীত হোৱা নাই। তেওঁলোকে গৈ 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 সাগৰ সংকাশ জৰাখণ্ডৰ সেনাৰ মাজত সোমাই গল। তাত সোমাই গৈ তেওঁলোকে দেখিছে যে সাগৰ যেনেকে ঢৌ উঠে, একদম পৰ্বতাকাৰ ঢৌ, তেনেকুৱা ধৰণে সেনাবিলাকৰ যিটো কোহাল হুলস্থুল, চিঞৰা চিঞৰি, ঠেলা ঠেলি এনেকুৱা। আৰু সেই যুদ্ধত এটা নিয়ম আছে, কিছুমানে ঢাক ঢোল তবল এইবিলাক শব্দ যন্ত্ৰ এইবিলাক বজাই কোহাল কৰি আছে। আৰু সেইবিলাক মানে বজোৱাৰ কাৰণ এটা আছে। এতিয়া যেতিয়া মানে এই ধনবিলাক হয়, বিপক্ষ মানুহবিলাকে মানে বহুত ভয় খায় যে এজনে অহা নাই, হয়তো সহস্য আছে, এনেকুৱা এটা নিৰ্দেশাকৈ ভয় এটা হৈ যায়। এনেকুৱা কাৰণে সেই ভয়টো খুৱাবৰ কাৰণে এইবিলাক শব্দ ব্যৱহাৰ কৰা হয়, যন্ত্ৰবিলাক, বাদ্যযন্ত্ৰবিলাক। তেনেকুৱাকে বিৰাট কোহাল হৈছে। আৰু অসংখ্য হাতী আছে, ঘোঁৰা আছে, ৰথ আছে। তেওঁলোকৰ চালন হৈছে, ইফালে গৈছে সিফালে গৈছে, বিৰাট কোহাল। হাতী মানে চিঞৰ, ঘোঁৰাৰ মানে খট খট ভৰি শব্দ, ৰথৰ চকাৰ মানে একেবাৰে চকাৰ যিটো শব্দ, সেই ধৰণে এটা বিৰাট ঢৌ সৃষ্টি হৈছে, শব্দৰ ঢৌ। গতিকে এনেকুৱা তুমুল ঢৌ মাজত কোনে কাক কি কৈছে, কাৰো কোনো মানে নুশুনা এটা পৰিৱেশৰ মাজত এই কৃষ্ণ, বলভদ্ৰ আৰু তেওঁলোকৰ সেনাসকল এই জৰাখণ্ডৰ সেনাৰ মাজত সোমাই পৰিছে।
কৃষ্ণ, right? কৃষ্ণ কৃষ্ণ। মাধৱৰ প্ৰিয় অতি দাৰুক সাৰথি ৰথ খানদা কন্ত পৱন দেখি এ ৰাম আপুনি গোবিন্দ ফুংকিলন্ত মহাশংখ ক্ৰূৰ সেনাৰ মাজে লাগি গল সংগ কৃষ্ণৰ শংখৰ ধ্বনি শুনন্তে বিস্ময় কতো মূৰ্ছা গলা কতো কম্পিল হৃদয় এ ৰাম আপোনাৰ হেনা গণ জিমগলা দেখি খেদি গলা জৰা সন্ধ খানি কোনা পেখি। কৃষ্ণ। এতিয়া দাৰুকে আহিছে বৈকুণ্ঠৰ পৰা আহিছে দাৰুক কৃষ্ণ সাৰথি ৰথ সাৰথি হৈ তেওঁ সেই ৰথতেই দিব্য অস্ত্ৰবিলাক আহিছে। সেই দাৰুক একান্ত প্ৰভু ভগৱন্ত ভক্ত, সেইকাৰণে অতি প্ৰিয় সাৰথি। আৰু কৃষ্ণৰ নিৰ্দেশতে এনেকুৱা পাৰ্গত দাৰুক ৰথ সাৰথি। তেওঁ ৰথখন মানে বতাহতকৈ সমানে বতাহ যেনেকে প্ৰবল বেগত বতাহ বয় সেই তেনেকুৱা বেগত ৰথখন চলাইছে। গতিকে সেই ৰথত যাওঁতে যাওঁতে যেতিয়া ৰণস্থলীৰ ভিতৰত সোমাই আছে তেতিয়া কৃষ্ণই মানে তেওঁ এই তেওঁ যিটো মানে পাঞ্চজন্য মহাশংখ সেইটো ফুকিছে মানে বজাই, আৰু সেইটো এনেকুৱা এটা শব্দ হৈছে সেই শব্দ গৈ 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 সেনাৰ হৃদয়ত হৃদয়বিলাক ভয়ত থৰ থৰ কঁপাই দিছে। তাতে শংক অৰ্থাতে তেওঁলোকে ভয় হৈ গৈছে তেওঁ কৃষ্ণৰ এই মহাশংখৰ ধ্বনি শুনি পেলাই। গতিকে এই শংখ ধ্বনি ইমান আচৰিত শব্দ, এইটো শুনি কৃষ্ণ মূৰ্ছা গুচি গৈছে, চেতনা হেৰাই গৈছে, কিছুমানৰ হৃদয় কঁপি গৈছে। গতিকে এনেকুৱা ধৰণে ই সেই সেনাসকলৰ কোলাহল হৈ আছে, ঠেলা ঠেলি হেঁচা হেঁচি কাৰো কথা কোনো নুশুনা, মাত নুশুনা, সেই পৰিৱেশটো যেন নিৰম পৰি পৰি জিন যোৱা নিচিনা আৰু তেনেকুৱা এটা অৱস্থা হ'ল। একদম নিমাত হৈ গ'ল সেনাসকল। সেইটো দেখি জৰাসন্ধইটো ভাবিলে এইটোতো ডাঙৰ কথা হ'ব, মোৰ সৈন্যসকলে ভয় কৰিছে। সেইকাৰণে তেওঁ খন্তেকো ৰক্ষা নৰৈ একদম খেদা মাৰি গৈছে, যুদ্ধ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। কৃষ্ণ আগবাঢ়ক। কৃষ্ণ। ৰাম মাধৱৰ আগে শুয়া উপস্থিত গোবিন্দ কনিন্দ বুলি লন্ত দুষ্ট চিত সোণৰে পুৰুষা ধৰ্ম কৃষ্ণ দুষ্ট জন তোৰ সংগে যুদ্ধ কৰো সুৰ নাহি মন কিহক আখিলি মৰি তাক সাজি পাৰি প্ৰাণ ৰাখি প্ৰথম চলাও মথুৰা নগৰী অল্প বলি আৰকজু যিবু কোন লাজে
জিনিলেও মোহ সাখিবে সামৰাজে। কৃষ্ণ। এতিয়া তেওঁ যুদ্ধলৈ আগবাঢ়ি গৈ কৃষ্ণৰ লগত যুঁজিবলৈ আগবাঢ়ি গৈ খেদামত গৈছে, গৈ কৃষ্ণৰ আগত অনুষ্ঠিত হৈছে, হৈ মানে তেওঁ যুদ্ধ লগা নাই, বাক যুদ্ধহে লাগিছে। তেওঁ কৃষ্ণক মানে নিন্দাবাদ কৰিছে মানে। আৰু সেইজন হল দুষ্ট চিত্ত জৰাসন্ধ। তেওঁৰ চিত্তটো বৰ দুষ্টামি কৰা, ভাল বুদ্ধি নাই, ভাল জ্ঞান নাই। তেওঁ কৈছে, হেৰা পুৰুষ অধম কৃষ্ণ, তুমি মহাদুষ্ট, তোৰ লগত মই আৰু যুদ্ধ কৰিবলৈ মন মুঠেই নাই। তইনো কেলেই বাৰু যুদ্ধ হাজত সাজি পাৰি মৰিবৰ কাৰণে আহিছ মোৰ লগত যুদ্ধ কৰি। গতিকে মই তোমাক নামাৰো আৰু তুমি তোমাৰ প্ৰাণ মই ৰক্ষা কৰি দিছো। তুমি মথুৰা নগৰলৈ ঘূৰি যোৱা ভালে ভালে। আৰু তোমাৰ নিচিনা কিবা দুৰ্বলী, অল্প বলীয়া মানে অলপ বল থকা মানে দুৰ্বলী লোক লগত যুঁজি পেলাই মই লাজতে যুঁজিবলৈ মন নাই। তুমি ইমান দুৰ্বল লোক, গতিকে তোমাৰ লগত মোৰ যুঁজিবলৈকে লাজ লাগিছে কৈছে। আৰু কেনেবাকৈ যুঁজি পেলাই মই যিকোনো তোমাক, তেতিয়াও মানুহে মোক হাঁহিব কৈছে। সমাজে মোক হাঁহিব যে ইমান দুৰ্বল মানুহজনৰ লগতে তুমি যুঁজি পেলাই যুদ্ধ জয়ী কৰি পেলাই ইয়াত বিজয় উৎসৱ পাতিছা বা হাঁহিছা, মানে ফূৰ্তি ফাৰ্তা কৰিছা। এই দেখি শুনি মোকহে মানুহে হাঁহিব কৈছে। গতিকে তুমি মোৰ লগত যুদ্ধ কৰিব নালাগে, মই তোমাক নামাৰো, তুমি মথুৰালৈ ঘূৰি যোৱাগে মানে। কৃষ্ণ। আৰু ঘকচোন কৃষ্ণ। কৃষ্ণ আই কথা গৈছিল নেকি? কৃষ্ণ। জানো বোলা বালক বোলাখকে নামতে, মূৰ জমাই কংস কপঠাইলি যমপথে, এৰাম গুপুতে মাৰিলি নাজানিলে সামৰাজ, হেন তই হমে যুঁজিবা কলাগে লাজ। হেৰ শুন ৰাম তোমাৰ খেবন নাম, যে শ্ৰদ্ধা আছে তেবে কৰিও সংগ্ৰাম, এৰাম নকৰিবা পাছ ভৰি যুঁজ ধৰি, সম্মুখে যুঁজিব মই ধৰ্ম আচৰি। কৃষ্ণ। ইয়াত জৰাখণ্ডে কৈছে যে তোমাক মানে বালক, মানে সৰু ল'ৰা বুলি কৈ থাকে। মানে মইনো কেনেকে তোমাক সৰু বুলি কম কৈছে, যিহেতু তুমি মানে মোৰ জোঁৱাই কংসকটো মাৰি পেলালা, যমৰ ঘৰলৈ পঠাই দিলা, আৰু এই কংসক মাৰিলা এইটো মানে তুমি মনে মনে কৰিলা, চুৰ কৰি কৰিলা কৈছে। গুপুতিয়া মনে মনে কৰিলা, কোনো নাজানিলা। তুমি যে যুদ্ধ কৰিবলৈ ইচ্ছা, এই ধৰণে তুমি যুদ্ধ কৰি মোৰ জোঁৱাইক মাৰিলা। গতিকে মই এই গুপ্ত ভাৱে আহি, মানে কাকো নজৰাকে আহি যুদ্ধ কৰি এনেকে জোঁৱাইক মৰা, এনেকুৱা বিজনৰ লগত মোৰ যুদ্ধ কৰিবলৈকে লাজ পাই কৈছে। মানুহেনো দেখিব কেনেকে। সেই সৰজ আচলতে কংসই কৰিছিলে। ধনুজাক যজ্ঞ চাবলৈ মাতি এটা বৃহৎ ৰংগমঞ্চ পাতিলে। তাত বসুদেৱ দৈৱকীক মানে নিকলিয়ে
হাতে ভৰিয়ে বান্ধি খুঁটাত বান্ধি থিয় কৰি থৈ দিছে। আৰু তাত মানে এই ৰংগমঞ্চটোত যিমান মানুহ ধৰে সেইখিনিহে আছে, আৰু সেইটোতো বেৰ আছে চাৰিওফালে, কেনেকে এইবোৰ মানে দেখিব। প্ৰাকৃতিক অংশই যিখিনি মানে নিষ্ঠুৰতা কাম কৰিলে, কিছু মাৰিবলৈ এইটো মানে হাতী লগাই দিলে, আৰু সেই হাতীটোক কৃষ্ণই মাৰিলে। আকৌ মানে চানু মুষ্টক লগাই দিলে দুইজনকে মাৰিবলৈ। তেওঁলোকৰ বয়স মানে 7 বছৰ, এজনৰ 8 বছৰ, তেনেকুৱা বয়সৰে। গতিকে সেই দেখি আকৌ সেই সময়ত মানে মথুৰাবাসী আইসকলে আকাশ পাইছে, চিঞৰিছে যে এইটো অন্যায় হৈছে, সকলোৱে প্ৰতিবাদ কৰিব লাগে যে ইমান নাবালক ল'ৰা লগত এই চানু মুষ্টিকৰ নিচিনা ইমান মানে শক্তিশালী বাহুবলী মালৰ লগত যুঁজাবলৈ দিছে, এইটো অন্যায় হৈছে। এই তেনেকুৱা পৰিস্থিতি হৈছিলে। আৰু সেই সমাজৰ মাজত সেই ৰংগমঞ্চটোত মানে অকল কংসই নাই, কংসৰ যিমানখিনি মানে তেওঁলোকৰ ৰজা আছিলে, ডাঙৰ ডাঙৰ ৰজাবিলাক নিমন্ত্ৰণ কৰিছে, বহুৱাইছে। মন্ত্ৰীগণ আছে, বৰমূৰীয়াসকল আছে, তলতীয়া ৰজাসকল আছে। সেইসকলৰ মাজত অপমান কৰি পেলাই বসুদেৱ দৈৱক সেই বান্ধি থৈছে, বাকীসকলক গামোচে বহিবলৈ কৰিছে। এই কথাখিনিয়ে কৃষ্ণৰ মনত বিদ্ৰোহ জুগিছিলে। গতিকে বহুখিনি বুজোৱাৰ স্বত্তেও যেতিয়া কংসই নুবুজিলে, তেওঁক মাৰি পেলালে। গতিকে সেই ৰংগমঞ্চৰ ভিতৰত থকা মানুহখিনিহে দেখিবলৈ পালে, শুনিবলৈ পালে, ঘটনাটো ধৰিব পাৰিলে। বাকী ৰংগমঞ্চৰ বাহিৰত থকা জনগণে এই কথাটো জানিব নোৱাৰে। সেই কথাটোকে কৈছে যে তুমি গুপ্ত মাৰিলা, কৈছে তুমি যে এনেকে কংসক মাৰিবলৈ আহিছা, এই কথাটো সামৰাজ মানে সমাজসকলে নেদেখিলে। সেই কথাটোকে তেওঁ কৈছে। গতিকে তোমাৰ লগত মোৰ যুদ্ধ কৰিবলৈ মন নাই, আৰু যুদ্ধ কৰাটো বৰ লাজৰ কথা হব। গতিকে এই বলৰাম, তোমাৰ নামটোৱে বল মানে বীৰ, বাহুবলী। এই বলোৰামৰ মানে বহুত মানে থকাৰ কাৰণে তেওঁক বলোৰাম নাম দিছে, বলভদ্ৰ বা বলোৰাম। গতিকে তুমি কৈছা মোক শ্ৰদ্ধা ভক্তি আছে মোৰ প্ৰতি, তেতিয়াহ'লে তুমি মোৰ লগত সংগ্ৰাম কৰা, যুদ্ধ কৰা। তুমি যুদ্ধ কৰিবলৈ পাছৰি নাযাবা, আৰু ধৰ্ম যুদ্ধ কৰিব লাগিব। ময়ো মানে ধৰ্ম যুদ্ধ কৰিম, মানে সন্মুখৰ পৰা কৰিম, তুমিও সন্মুখৰ পৰা কৰিব লাগিব। আজিকালি চিনেমাত দেখা গৈছে মানে এই যুঁজি থাকে, পাছফালৰ পৰা কোনোবাই ডেগাৰ মাৰি দিয়ে, ইফালৰ পৰা আহি এই নায়কজনক মানে মাৰি পেলাইছে বা আঘাতপ্ৰাপ্ত কৰি দিয়ে। সেইটো যুদ্ধ নহয়। যুদ্ধ হল কি সন্মুখত যুদ্ধ কৰিব লাগিব। কথাটো যদিও তেওঁ অসুৰ হয় জৰাসন্ধ, কিন্তু এই যুদ্ধৰ নিয়মটো তেওঁ মানি চলাৰ কথাটো কৈছে, আৰু সেইটো চলাটোৱেই সেই সময়ৰ বিধেয় আছিলে, উচিত আছিলে। কৃষ্ণ আগবাহক। কৃষ্ণ মোৰ হৰে চেদে যদি তজু হৰি ৰাখ, তাকতে যি পাইবা তুমি উত্তম স্বৰ্গ। এৰাম নহি যদি তজু হৰে চেদে মোৰ ময়ো পাইবো স্বৰ্গ তেবে শুনা মহাবীৰ। জৰাখণ্ড এতে কলম পন্তে যে আছে, পৰম গম্ভীৰে হৰি মাতিলন্ত পাছে।
এৰাম শুনা অৰে অন্ধ জৰা খন্ধ চেতন পৰ কনিন্দক নুহি কখম হাজন কৃষ্ণ কৃষ্ণ। গতিকে কৈছে যে মোৰ ঘৰে যদি তোমাৰ মূৰটো ছিঙি পেলাই শৰীৰ ছিন্ন ভিন্ন কৰি দিয়ে, তেতিয়া তুমি উত্তম মানে গতি স্বৰ্গক পাবা। সেই সময়ত স্বৰ্গকে উত্তম বুলি ভাবিছিলে। বৈকুণ্ঠ কথাটো তেতিয়া তেওঁলোকে হয়তো জৰাখণ্ডৰ সৈতে নাজানিছিলে কি জানো। আৰু যদি তোমাৰ ঘৰে আহি মোক ছেদ কৰিহি, মানে মোৰ শৰীৰ মানে সিটো ছিঙি পেলাই, তেতিয়াহ'লে ময়ো গৈ পেলাই সেই স্বৰ্গত মই পামগৈ। এই ধৰণে তেওঁ নীতি শিক্ষা বলু ভদ্ৰক দি আছে। এই কথাটো শুনি এই ধৰণে কৈ থকা শুনে লপনতে মানে কৈ থকা, লপাই কৈ থকা, মানে কৈ থকা, তেতিয়া কৃষ্ণই কৈছে গম্ভীৰ সুৰে, গহীন গম্ভীৰ, মেঘৰ গম্ভীৰ সুৰে, যে হেৰৌ জৰাখণ্ড, তুমি যে অন্ধ, তুমি মানে অচেতন, তোমাৰ অচেতন, তোমাৰ জ্ঞানেই নাই, তুমি অন্ধ মানে চকুকেইটা কণা কোৱা নাই, মানে জ্ঞানৰ অন্ধ, অজ্ঞান। গতিকে মহাজনসকলে, যিসকল মহৎ লোক, জ্ঞানী লোক, সাধু পুৰুষসকলে কেতিয়াও আনক নিন্দাবাদ নকৰে। কিন্তু তই মহাজন নহয়, সেইকাৰণে তুমি আনক নিন্দা কৰি আছা। গতিকে কৃষ্ণইতো পঢ়া নাই না? কৃষ্ণ কৃষ্ণ। হয়। যিটো মহাজন সিটো নিন্দা নকৰ, কিন্তু আপোনাৰ পৰাক্ৰম দেখাব, এৰা মৰি বাক চাখ তোক ধৰিয়া আছে কালে, তুহুৰ বচন মই নধৰো কেৱলে, নিগদতি পৰীক্ষিত নিপতিত, কৃষ্ণৰ বচনে চলি বৈলা দুষ্ট চিত্ত, এৰাম অক্ষাত হয়নে দুইকো ব্ৰেহিল তৰিতে, ৰথ ধ্বজ সৈন্য বাজি সাৰথি সহিতে। কৃষ্ণ কৃষ্ণ। তুমি মানে জ্ঞানী নহয়, তুমি অজ্ঞান আন্ধাৰত মানে ডুব গৈ আছা। তুমি মতি ভাল লোক নহয়, সেইকাৰণে পৰনিন্দা কৰিছা। এই যিসকল মানে মহৎ লোক হয় বা ভাল সাধু পুৰুষ হয়, তেওঁলোকে আনক নিন্দা নকৰে। তেওঁলোকে নিজৰ শক্তিটোহে দেখুৱাই দিয়ে। মই ইমান হাতে কামে যুদ্ধ কৰি আনক পৰাক্ৰম কৰিব বা আক্ৰমণ কৰি দেখুৱায়, সেইটোহে মানে মহাজনসকলৰ কাম। আজি আৰু কাইলৈ ধৰিছে, মৃত্যু তোমাৰ ওচৰত চাপিছে, তুমি মৰিব বিচাৰিছা নহয়,
গতিকে মই তোমাৰ কথা শুনি নাথাকো আৰু কৃষ্ণই কৈছে। গতিকে এই কৃষ্ণৰ কথা যেতিয়া শুনাৰ লগে লগে তেওঁ মানে ইজনটো খঙে উঠিছে আৰু। গতিকে সেই ৰুক্মিণীয়ে এই কথাখিনি কাহিনীটো পৰীক্ষিতক কৈ আছে যে সেই কৃষ্ণৰ মানে কথা শুনি এই দুষ্ট চিত্ত জৰাসন্ধে একেবাৰে খেদিয়ে গল আৰু। অকল তেওঁৰ লগত যোৱা নাই, তেওঁ অসংখ্য সৈন্য সেই কৃষ্ণ বলভদ্ৰক বেৰি ৰাখিলে। তেওঁলোকে যিমান ৰথ আছিলে, যিমান ধৈৰ্য সৈন্য সামন্ত আছিলে, সমস্তকে মানে চাৰিওফালৰ পৰা আৱৰি পেলাই ঢাকি পেলালে। মানে তেওঁলোকে গৈছে আৰু মানে 23 সৈন্য, কিমান সৈন্য কৃষ্ণ আগবঢ়কাই। কৃষ্ণ কৃষ্ণ। সকল সৈন্যত ৰাম কৃষ্ণৰ প্ৰকাশ, মহাসৈন্যে ঢাকিলে নেদেখি আভাস, এৰাম মেঘে ঢাকিলে যেন সূৰ্যক সমূলি, আগনিক যেন ঢাকিলে চাই ধৰি, কৃষ্ণ ভকত যত মথুৰাৰ নাৰী, উচিত গৃহৰ ওপৰত চৰি চৰি, এৰাম সিংহ দুৱাৰত কদু প্ৰাচীৰ উপৰে, ৰাম মাধৱক চাই আছাদায়াতৰে। এতিয়া এই অসংখ্য সেনাই ৰামকৃষ্ণ দুইজনকে ঢাকি পেলালে। এই কৃষ্ণৰ লগত যিবিলাক সেনা গৈছিলে, যদু সেনাবিলাক, তাত সকলো সেনাত যেন কৃষ্ণই প্ৰকাশ পাই আছে। আৰু সেই যে কৃষ্ণ লগত সৈন্য বাহিনীও আছে, শক্তিশালী মহাবীৰ, সেইবিলাককে মহাসৈন্যসকলে বিৰাট বিৰাট বিশ্বৰ এই সৈন্যবিলাকে আগুৰি ৰখাত ঢাকি কাৰণে এই যে কৃষ্ণৰ সদৃশ শক্তিশালী সৈন্যসকল আছে, তাক মানে দেখিবলৈ নাপালে। গতিকে এই এটা ভাল উদাহৰণ দিছে যে সূৰ্যক এই মেঘে আহি পেলাই ঢাকি পেলাই, ডাৱৰ বিলাকে ঢাকি পেলাই, তেতিয়া সূৰ্যটো কিমান জ্বলন্ত, মানে সেই সূৰ্যক মানে নেদেখা কৰি পেলাই। তেনেকে মানে আমাৰ জ্বলন্ত জুই একুৰা কেতিয়াবা জ্বলি তাৰ পৰাই যিবিলাক ছাই ধূলি হয়, সেইবিলাকে ৰঙা দকীয়া অঙঠাবিলাক ঢাকি দিয়ে। ওপৰৰ পৰা দেখিলে যে জুইকা তেনেকুৱা দকমকীয়া এঙাৰৰ প্ৰচণ্ড একুৰা জুই আছে, সেই কথাটো ধৰিবই নাই, যেন ফুটছাইহে আছে, তেনেকুৱা নিচিনা অৱস্থা হৈছে। সেইকাৰণে এতিয়া কৃষ্ণ বলভদ্ৰ বা তেওঁলোকৰ সৈন্য সামন্তসকলক নেদেখাৰ কাৰণে যিসকল কৃষ্ণ ভকত আছে, যিসকল মথুৰা নাৰী আছে, তেওঁলোকে ওখ ওখ ঘৰৰ চালত উঠি গৈছে, উঠি গৈ চাইছে। আৰু কিছু লোকে এই সিংহদাৰ যিবিলাক পাচি মানে বেৰ ৱাল আছে, তাৰ ওপৰত তেওঁলোকে উঠিছে, উঠি কৃষ্ণ আৰু মাধৱ, মানে ৰাম আৰু মাধৱ, কৃষ্ণ আৰু বলভদ্ৰক তেওঁলোকে বৰ
দয়া কৰে, বৰ মৰমেৰে অতৃষ্ণ নয়নে তেওঁক চাই আছে, কি হব। আমাৰ কৃষ্ণ দেখোন দেখা নাই, বলুভদ্ৰক দেখোন দেখা নাই, আমাৰ সৈন্য সামন্তবিলাকক দেখা নাই, তেওঁলোকে কি আগুৰি পেলাই হেঁচা মাৰি মাৰিলে নেকি, এনেকুৱা ধৰণৰ তেওঁলোকে মানে খুব কৌতূহলে চাইছে কৃষ্ণ। কৃষ্ণ গৰুড়ৰ ৰথ শৃণ ৰথ মাধৱৰ ধ্বজে স্মিতৰা মোৰ ৰথ বৰ এৰাম শত্ৰু সৈন্য ঢাকিলে নেদেখি সমূলি মৰ্মে নাৰী গণ সুখ কৰন্ত আকুলি দৈৱ কি ৰোহিণী আতি কৰন্ত বিলাপ আজি কেন মতে ৰক্ষা যাইবি কৃষ্ণ বাপ এৰাম পৰম পুৰুষে তোক কৰন্ত ৰক্ষণ আখন্ত দুই গুটি পুত্ৰ যিনি শত্ৰুগণ। কৃষ্ণ কৃষ্ণৰ যিটো ৰথ আছে তাত এটা ধ্বজা উৰি থাকে, এই ধ্বজা মানে পতাকা, সেই পতাকাটোত গৰুড়ৰ চিহ্ন থাকে, কৃষ্ণৰ বাহন গৰুড়ৰ, যে কৃষ্ণৰ একান্ত ভক্ত তেওঁৰ লগত থাকে। তালধ্বজ চিহ্ন থাকে মাধৱৰ ৰথখনত, ৰামৰ বলুভদ্ৰৰ ৰথখনত। এই তালধ্বজটো এইটো অলপ চাব লাগিব, আমাৰ কোনোবা বাপ করে থাকিলে এইটো পাছত কব। গৰুড় ধ্বজটো মানে সকলোৱে বুজি পাইছে, কিন্তু তালধ্বজটো মই চাইছিলো মানে হেৰিত পোৱা নাই। গতিকে এতিয়া এই তালবনত গোৱালৰ সৈতে তালবনত গৈ এই যে হেৰিত মাৰিছিলে, গতিকে তাৰে চিহ্ন হব পাৰে নেকি নাজানো কথাটো দেই, এইটো আপোনালোকলৈ এৰিলো। আৰু সেই তেনেকৈ এই সমস্ত ৰথ আৰু সেই ধ্বজা সহিতে সৈন্যবিলাকে আগুৰি পেলাই ঢাকি পেলালে। গতিকে তেওঁলোকক কোনো নেদেখা হল। সেইকাৰণে সেই যে ঘৰৰ ওখ ওখ চালত উঠিছিলে নাৰীসকলে বা ভকত যিসকলে সিংহদাৰ পাচিৰত উঠিছিলে, তেওঁলোকে নেদেখি মানে ভাবিলে যে সঁচাকে কৃষ্ণক মাৰি পেলালে। সেই ভাৱ তেওঁলোকৰ মনত যেতিয়া আহিছে, তেওঁলোকৰ শোকত তেওঁলোকৰ অন্তৰ আকুলিত হৈছে, আকুল ভাৱে তেওঁলোকে কান্দিছে, দুখ কৰিছে। দৈৱকী ৰোহিণী দুইজনী মাক হয়, এই দুইগৰাকীয়ে অতি কৰুণ ভাৱে চিঞৰি চিঞৰি কান্দিছে, বিলাপ কৰি কৰি কান্দিছে, হে কৃষ্ণ বাপ, আজি তই কেনেকে ৰক্ষা হব পাৰিবি? এই জৰাখণ্ডৰ সাগৰে আজি তোমাকতো মানে ডুবাই পেলাইছে। গতিকে তেওঁলোকে এতিয়া উপায় নাই, এতিয়া কৃষ্ণ বাপ মানে আমাৰ এতিয়া যে কৃষ্ণ বাপ এইটোৱেই, সেই তাৰ পৰাই এতিয়া আহিছে। বাপ মানে পিতৃ, আত্মা। এতিয়া আমাৰ সেই বাপসকল আমাৰ সমস্তৰে পিতৃতুল্য, বা আমাৰ আত্মাৰ ইজনে সিজনে সুহিত আত্মা, সেইকাৰণে আমাৰ বাপ বোলা হয়। আৰু আইসকলকো মাতৃ জ্ঞান কৰাৰ কাৰণে আই বুলি কোৱা হয়।
গতিকে এই কথাটো সি তেতিয়াই কৈছে কৃষ্ণ বাপ। গতিকে তোমাক এতিয়া কোনে ৰক্ষা কৰিব? পৰম পুৰুষ যিজন অনাদি ঈশ্বৰ নাৰায়ণ আছে, অনন্ত নাগত হৰণ কৰি যিজন আছে ঈশ্বৰ, সেইজনে আদি ঈশ্বৰ, সেইজনে পৰম পুৰুষ, সেইজনে তোমাক ৰক্ষা কৰক। এই মোৰ দুইটি পুত্ৰক যেন এনেকুৱা বৰশক্তি দিয়া, তেওঁলোকে এই জৰাখণ্ডৰ যিখিনি সেনা আছে, শত্ৰু সেনা আছে, জয় কৰি যাতে তেওঁলোকে ওলাই আহিব পাৰে বিপদৰ পৰা। সেই ধৰণে এই মাক দৈৱকী ৰোহিণীয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমাৰ সকলোৱেও কৰে। আমাৰ সকলোৱে আকৌ সেই দুখত পৰিলে কৰে। টকাই পইচা ধন ধানে উভৈনদী হৈ থাকিলে কৃষ্ণলৈ মনতে নপৰে। কৃষ্ণটোৰ মনত পৰা বাদেই কোনো বন্ধু বান্ধৱ গাঁও জ্ঞাতিকো মানে নকৰে। এনেকুৱা এটা বহু লোক হয়, সকলোৱে নহয় যদিও অধিক সংখ্যক লোকৰ। সেইটো কাৰণে পৃথিৱীখনত শান্তিটো এতিয়াও ব্যাহত হৈ যায়। গতিকে এওঁলোকে মানে সুখতো লয় দুখতো লয় কৃষ্ণৰ কথা। তেওঁ দুখত পৰিও লৈছে, এই সুখত থাকোতেও কৃষ্ণৰ কথা লয়। এইটো আদি দশমত মানে কৃষ্ণৰ শিশুলীলা সম্পৰ্কত যশোদা মানে দৈৱকী বা ৰোহিণী দৈৱকীহঁতে যেনেকুৱা ধৰণে ঈশ্বৰৰ নাম লৈছে, এই কথাটো বিস্তৃতভাৱে বিৱৰণ হৈছে, আপোনালোকে জানি আহিছে। গতিকে আমি সুখে দুখে বিপদে সম্পদে সকলো সময়ত ঈশ্বৰৰ নাম লৈ থাকিব লাগে, ঈশ্বৰক স্মৰণ কৰিব লাগে। তেতিয়া আমাৰ নিশ্চয় প্ৰভু ভগৱন্তই ৰক্ষা কৰিবই। কৃষ্ণ 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 কৃষ্ণ। বিপ্ৰগণে উচাৰিয়া পৰম মন্ত্ৰক মহামহেশ্বৰ ৰাখা ৰাম মাধৱক গীতা ভাগৱত পঢ়ি দেন্ত আশীৰ্বাদ কৃষ্ণৰ নামে খন্দে সকলে বিষাদ জৰাখণ্ডে মাধৱক বেঢ়ি সমুদায়ী বৰিষয় অস্ত্ৰগণ দশো দিশে চাই। কৃষ্ণ ক'ত লৈছে নি? ঐক্যহীনী হেনা যুঁজে একে জোপে হানে কাণ্ড ঠাণ্ডা মহা পচন্দ আতুপে। কৃষ্ণ কৃষ্ণ। এতিয়া সেই তাত যিখিনি মানে বিপ্ৰ আছে, সেইসকলেও মন্ত্ৰ উচ্চাৰণ কৰিছে, বেদৰ মন্ত্ৰ উচ্চাৰণ কৰিছে, গীতা ভাগৱত পঢ়িছে। পঢ়ি পেলাই তেওঁলোকে ঈশ্বৰক কৈছে মহেশ্বৰ। মহেশ্বৰ এতিয়া আমাৰ সদাশিৱকো মহেশ্বৰ কয় আৰু কৃষ্ণ নামো মহেশ্বৰ। এতিয়া পাৰ্থক্যটো হ'ল আমাৰ সেই ভাগৱতৰ আৰম্ভণিতে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। এই মহেশ্বৰ এতিয়া আমাৰ এই পাৰ্থক্যটো অলপ জানি ললে ভাল হ'ব। বহুতে জানেই, তথাপিতো আমি অলপ ক'ব বিচাৰিছো যে আমাৰ 33 কোটি দেৱতা আছে কৈছে। 33 কোটি মানে 33 কোটি এইটো মানে সংখ্যাগত কথা কোৱা নাই, 33 প্ৰকাৰৰ কথা কৈছে। আমাৰ সেই একাদশ আদিত্য এনেকে কৰি পেলাই মানে 33 মানে প্ৰজাতি দেৱতা আছে, এই কোটিটো প্ৰকাৰ বুলি কৈছে বুলিছে। সেই সকলৰ ভিতৰত যিজন মুখ্য সদাশিৱ, তেওঁৰ নাম মহেশ্বৰ। তেওঁ এই 33 কোটি দেৱতাৰ ওপৰতে তেওঁ এই 33 কোটি দেৱতাৰ ভিতৰত কৃষ্ণ নাই। গতিকে এই মহেশ্বৰকে ধৰি 33 কোটি দেৱতাৰ ওপৰত যি ঈশ্বৰ, সেইজন মহেশ্বৰ কৃষ্ণ। সেইকাৰণে মহামহেশ্বৰ মানে সেই মানে অনন্ত শয্যাত হৰণ কৰি থকা
আদি পুৰুষ মানে নাৰায়ণ তেওঁকে বুজাইছে। গতিকে কৈছে যে সেই মহামহেশ্বৰ তোমাকে ৰাম আৰু মাধৱক জন্ম কৰা, ৰক্ষা কৰা। ৰাম মানে মাধৱ কৃষ্ণ সেই নাৰায়ণৰ অংশ। নাৰায়ণৰ অংশ আহি পূৰ্ণ অৱতাৰ ইয়াত মানে অৱতাৰ গ্ৰহণ কৰিছে। গতিকে তেওঁলোকে ভাগৱত পঢ়িছে, গীতা পঢ়িছে, আশীৰ্বাদ দিছে। আমাৰ যেনেকে পাঠ হয় গৃহস্থী ঘৰত, তেতিয়া ভকতে আশীৰ্বাদ দিয়ে, এই একে পদ্ধতি হৈছে। গতিকে কৈছে যে ঈশ্বৰৰ নামহে এই বিপদ বিলাক মানে বা দুখ বেজাৰ বিলাক নাইকিয়া কৰিব পাৰিব। সেইধৰণে আশীৰ্বাদ প্ৰদান কৰি আছে। আনহাতে জৰাসন্ধৰ গোটেই সৈন্যবিলাকে আহি কৃষ্ণক মানে হেঁচা মাৰি ধৰিছে আৰু তেওঁলোকে দহু দিশৰ পৰা মানে সকলো ফালৰ পৰা মানে বিভিন্ন অস্ত্ৰবিলাক পৰীক্ষণ কৰিছে, আঘাত কৰিছে, মাৰিছে, মানে প্ৰহাৰ কৰিছে। এই চৌখনি সেনাৰ লগত একেলগে মানে যুদ্ধ কৰিবলৈ গৈছে। গতিকে তেওঁলোকে একজোট হৈ লৈছে এই চৌখনি সেনাবিলাকে। আৰু তেওঁলোকে ডাঙৰ ডাঙৰ যিবিলাক জোং জাতি যেনেকুৱা অস্ত্ৰ তেওঁলোকৰ যাৰ যত আছে সেইবিলাক মানে প্ৰচণ্ড ভাৱে এইবিলাক মানে আক্ৰমণ কৰিবলৈ তেওঁলোকে উদ্ধত হৈছে বা সেইবিলাকে আঘাত কৰিবলৈ বিচাৰিছে। কৃষ্ণ কৃষ্ণ মাধৱৰ সেনা অল্প হৈলে কপৃহিত দেখি মাধৱৰ আৰ নহহিল চিত ৰাম হুৰা হুৰে পূজে যিটো সেনা মাধৱৰ তাৰ দুখ দেখি খেদি গৈলা দামোদৰ হয় হস্তিৰথ পদা টিকনি যন্তৰে বেহি কাটিবা লৈলা মাধৱৰ হৰে এৰা মৈত হস্তি হবৰ ভেদি লাকুম্ভ স্থল বলিয়া পৰিল যেন পৰ্বত কৃষ্ণ কৃষ্ণ সেই যুদ্ধ যেতিয়া হল, ডাঙৰ ডাঙৰ অস্ত্ৰ শস্ত্ৰবিলাক যেতিয়া প্ৰহাৰ কৰিছে খুব প্ৰচণ্ড ভাৱে, তেতিয়া কিছুমান সৈন্য মানে দুখ পাইছে কৃষ্ণ পক্ষ সৈন্যবিলাক, যে ভকতৰ দুখ দেখি কৃষ্ণ আৰু সহ্য নহল আৰু মানে একেবাৰে মানে খেদি গৈছে আৰু যিজন ঈশ্বৰক মানে সুৰ অসুৰ মানে দেৱতা অসুৰে পূজা কৰে, সেই প্ৰভু ভগৱন্তই সেই ভকতৰ দুখ দেখি তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। ঈশ্বৰ তেনেকুৱাই আৰু ভকতৰ দুখ সহ্য কৰিব নোৱাৰে, দুখ কৰিলেই মানে জলসন্তে পদ্ম যেনেকে উদ্ধাৰ কৰে, নৰকৰ পৰা ভকতক উদ্ধাৰ কৰিবলৈ কৃষ্ণ দৌৰি যায়। গতিকে হয় মানে ঘোঁৰা হস্তি ৰথ পদাতিক খোজকাঢ়ি যিবিলাক সৈন্য বাহিনী তেওঁলোকক পদাতিক কয়, তেওঁলোকৰ যিমানখিনি আছে এফালৰ পৰা প্ৰভু ভগৱন্ত হৰে কাটিবলৈ ললে আৰু যিবিলাক মদমত্ত হাতী আছে এই সৈন্য বাহিনী বিপক্ষৰ, তেওঁলোকক কুম্ভস্থলত মানে খৰ পৰিছেগে মানে, আৰু তেওঁলোকে যেনেকে এটা ডাঙৰ মানে পৰ্বত খহি পৰে
তেনেকুৱা ধৰণে হাতীবিলাক খহি খহি পৰিছে, মানে ধলি ধলি পৰিছে। কুম্ভস্থল মানে হাতী যি কুম আছে, এইটো মানে মূৰত য'ত মানে অংকুটোৱে আহে অলপ লগাই দিলে তেওঁলোকে বৈশ্য হৈ যায়, সেইটোকে কুম্ভস্থল বুলি কৈছে। গতিকে সেই তাতে আঘাত হৈছে। কৃষ্ণ 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 কৃষ্ণ। ঘুট কৰ হিৰ মানে কাটিলা তৰিত, গিৰিখ গিৰিখ কৰি পৰিলা মহিত। ৰাম কৃষ্ণৰ নিষ্ঠুৰ হৰ আতি বিপৰীত, ৰথ হব ভাঙিলা কৰিলা চূৰ্ণীকৃত, ধ্বজ সম্বন্ধিতে কাটি পেলাইলা সাৰথি, সেনাপতি পদাতিক কাটিলা বিগুটি। ৰাম কৰ বাহু কাৰু কাটিলা স্কন্ধৰ, ভকতৰ হৰিষ কৰাইলা দামোদৰ। কৃষ্ণ কৃষ্ণ। ঘোটকৰ মানে ঘোঁৰাবিলাকৰ প্ৰায় সি ডিঙিবিলাক তাড়াতাড়িকৈ পতাপত মানে কৃষ্ণকৰে কাটি পেলাইছে। সেইবিলাক মানে গিৰিগিয়াই মানে মাটিত ধাপ ধাপকৈ পৰিছে। গতিকে কৃষ্ণ সৰ্ব নিষ্ঠুৰ, কাৰো তেতিয়া অভ্যৰ্থ হয় আৰু গতিকে বিপৰীত ধৰণৰ বৰ আচৰিত ধৰণৰ তেওঁ মানে এই খৰ। গতিকে এনেকুৱা মানে আচৰিত, অকল মানে সেই সৈন্যজনকে মাৰিছে তেনেকুৱা নহয়, ৰথে সৈতে ভাঙি শূন্যিত কৰি পেলাইছে, একেবাৰে গুড়া গুড়ি কৰি পেলাইছে। আৰু তাত যিবিলাক ৰথত ধ্বজা বান্ধি থোৱা আছে প্ৰত্যেকৰে থাকে, এই ধ্বজাৰ সৈতে মানে যিজন সাৰথীয়ে ৰথ চলাই আছে সৈন্যজনৰ সাৰথীজনকো মাৰি পেলাইছে। আৰু সেনাপতি বিলাকক মাৰিছে, যুদ্ধত সেনাপতি থাকে সদায় সৈন্যসকলক মাৰিছে। আৰু সিহঁতক মানে বিভিন্ন হাৰাশাস্তি কৰি মাৰিছে। মানে কেনেকে হাৰাশাস্তি হৈছে, একেবাৰে মাৰি পেলোৱা নাই, কাৰোবাৰ হাত কাটি দিছে, কাৰোবাৰ উৰু কাটি দিছে তপিনা, কাৰোবাৰ বাহু দুখন কাটিছে, কাৰোবাৰ আকৌ সেই স্কন্ধৰ ডিঙিৰ সেই কাটি দিছে। এনেকে বিভিন্ন ধৰণৰ তেওঁলোকক শাস্তি দি মানে সেই বধ কৰিছে। মানে গতিকে ইয়াকে দেখি বিপক্ষ তেওঁলোকৰ পতন দেখি কৃষ্ণৰ ভকতসকলৰ মনত আনন্দ আহিছে, আৰু আনন্দ দিবৰ কাৰণে কৃষ্ণই এইখিনি লীলা কৰিছে। বিক্ৰম, কৃষ্ণৰ বিক্ৰম, কৃষ্ণ এইটোৱে হৈছে কৃষ্ণৰ মহিমা পৰাক্ৰম কৃষ্ণ।